ইনসিডেন্টটো লৈ পেলাই ষ্টাৰ্টিং পৰা এনিলৈকে যি আছে এতিয়া যেহেতু SRD ফৰ্ম হৈছে মই সকলোখিনি কথা SRD জনাইছোঁ মই নিজে ন্যায় বিচাৰিছোঁ কাৰণে আহিছোঁ আৰু মই নিজেও মাজতে আপোনালোকে কৈ ওলাই আছিলে কিবা যে মই পলাই হৈছোঁ আৰু হৈছোঁ আপোনালোকে দেখিব পাৰে যে দাদাক ছিংগাপুৰৰ পৰা অনাৰ পৰা দিল্লী এয়াৰপৰ্টৰ পৰা হৈ পেলাই গুৱাহাটী পোৱালৈকে কাহিলী পোৱালৈকে মই আছোঁ লগতে তাৰপিছত পৰ্যায়ত মই এইখিনিত ঘৰতে কাহিলী পোৱালৈকে মই গৈ আছোঁ কিন্তু কথাটো এইটো যে দাদা নিয়াৰ পৰতে মই নিজে বিচাৰিছোঁ আৰু এতিয়া যদি মই কিবা বেলেগ ধৰণৰ কিবা কথা উলিয়াওঁ হেৰি ইনভেষ্টিগেশ্যনটো হেম্পাৰ হ'ব সেইকাৰণে আপোনালোকে সহযোগ কৰক ৰহস্য বুলি তেনেকৈ কথা নাই যিখিনি মই জানো যিখিনি সন্মুখৰ পৰা আছিলে একদম সন্মুখতে মই আছিলোঁ গোটেইখিনি আছোঁ এতিয়া মই এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ চহৰকে যে এতিয়া অলৰেডি SRDটো ফৰ্ম হৈছে কাৰণে আমি এভৰি লাইন কথা চব আমি ভালদৰে মই ইয়াত তথ্য দি গৈছোঁ আকৌ মোক মাতিব মোক এবাৰ নহয় মই এতিয়া ডেটটো দিয়া নাই মোক ফোন কৰি জনাব আকৌ মই মাতিব আকৌ আহি থাকিম আৰু দাদা